নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে যে লণ্ডন আমেৰিকাত গৈ ফান সাহায্য বিচাৰি থকাৰ অৰ্থ নাই। এইবোৰ অসমলৈ বদনাম কঢ়িয়াই আনে, এনেদৰে মন্তব্য কৰিছে যেতিয়া অভিনেত্ৰী মেগা ৰঞ্জন মেধিয়ে লণ্ডনৰ পথত ভান সাহায্য বিচৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে যে যদি কোনোবাই বান সাহায্য দিব বিচাৰে তেন্তে তেওঁ দিব পাৰে, কাৰো পৰা জোৰ কৰি অৰ্থাৎ সাহায্য বিচাৰি গৈ আমি লণ্ডন আমেৰিকাত গৈ বান সাহায্য বিচাৰি কোনো লাভ নাই, অৰ্থ নাই। এইবোৰ অসমলৈ বদনামহে কৰি আনে। অভিনেত্ৰী মেগা ৰঞ্জন মেধিৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া মন্তব্য কৰিছে আৰু মন্তব্য কৰিছে যে বান সাহায্যৰ বাবে স্কেনাৰলৈ দোকানে গৈ সংগ্ৰহ কৰিব নোৱাৰিব। এতিয়াৰ পৰা ধনবোৰ সংগ্ৰহ কৰিব নোৱাৰিব। দোকানে গৈ স্কেনাৰলৈ কোনোবাই উপজাতি সাহায্য প্ৰদান কৰিলে গ্ৰহণ কৰিব পাৰিব, অন্যথা কোনোবা ব্যক্তিয়ে গৈ সাহায্য খুজিব নোৱাৰিব, অৰ্থাৎ সাহায্য ভিক্ষাৰ নিচিনা খুজিব নোৱাৰিব। কোনোবাই উপজাতি সাহায্য কৰি দিলেহে গ্ৰহণ কৰিব পাৰিব। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া মন্তব্য কৰিছে। অন্য এটা খবৰ কৰিছোঁ, মোক জেলাত ভৰাই থ'লেও মই মৰিলেও মই ডিচেম্বৰ মাহলৈ বাংলাদেশলৈ উভতি যাম, এনেধৰণৰ প্ৰশ্ন কৰিছে, এনেধৰণৰ মন্তব্য কৰিছে ভাৰ্চুৱেল যোগে বাংলাদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মন্তব্য কৰিছে যে মোক যদি জেলত ভৰাই বা মোক যদি মাৰে তথাপিও মই ডিচেম্বৰ মাহত বাংলাদেশলৈ গুচি যাম। 2024 চনৰ পৰাই ভাৰতত আশ্ৰয় লৈ আছে বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে 2024 চনত যেতিয়া ছাত্ৰ আন্দোলন হৈছিল, ছাত্ৰ আন্দোলনৰ পাছতেই বাংলাদেশৰ পৰা ভাৰতলৈ পলায়ন কৰি ইমান দিনে ভাৰতত আশ্ৰয় লৈ আছিল। তাৰপিছতেই চলিত বৰ্ষৰ এই মাহৰ ডিচেম্বৰ মাহতে যিকোনো পদ্ধতিৰে তেখেতে বাংলাদেশলৈ গুচি যাব, অৰ্থাৎ যদি তেখেতক মাৰে যদি তেখেতক জেলতো ভৰাই থৈ বা মাৰে তথাপিও তেখেতক বাংলাদেশলৈ গুচি যাব, কিয়নো তেখেতে নিজৰ মাতৃভূমিতেই মৃত্যুবৰণ কৰিবলৈ চেষ্টা কৰিছে। নিজৰ মাতৃভূমিতে যাতে তেখেতৰ মৃত্যুবৰণ হয় তাৰে কামনা কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। অন্য এটা খবৰ লৈছোঁ, নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰধান নীতিয়ে হৈছে যুৱক যুৱতীসকলৰ মুখ বন্ধ কৰা। প্ৰশ্ন কৰিলে লাঠি, বিৰোধিতা কৰিলে গোচৰ, প্ৰতিবাদ কৰিলে পেলেট খান আৰু কন্দুৱা গেছ লগাই দিয়ে। নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰধান নীতিটোৱে হৈছে এইটো ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ দেশৰ যুৱক যুৱতীসকলৰ সৈতে কৰা অন্যায়। তেখেতসকলৰ যিবোৰ তেখেতসকলৰ অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় বস্তু তেখেতসকলক যদি নিদিয়ে তাৰপিছতে যদি যুৱক যুৱতীসকলে যুদ্ধ কৰে অৰ্থাৎ প্ৰতিবাদ কৰে, তাৰপিছতে লাঠি চালনা কৰি তেখেতসকলক জেলত ভৰাই দিয়ে, এনেধৰণৰ মন্তব্য কৰিছে, এনেধৰণে প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে। ভাৰতৰ বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰিছে নৰেন্দ্ৰ মোদীৰ মূল নীতিটোৱে হৈছে এইটো। অন্য এটা খবৰ দিবলৈছোঁ, বন্যাতৰ বাবে ধোৱা কৰি কেমেৰাৰ সন্মুখত উচুপি উঠিল মৌলানা বদৰুদ্দিন আজমলে। যোগীঘোপাৰ মাদ্ৰাছাত দেখা গ'ল এই দৃশ্য। যোগীঘোপাৰ মাদ্ৰাছাতে দেখা গৈছে তেখেতে বন্যাৰ্থৰ বাবে ধোৱা কৰি কেমেৰাৰ সন্মুখতে উচুপি উঠিছে বদৰুদ্দিন আজমলে। বৰ্তমান তেখেতে উজনি অৰ্থাৎ শিৱসাগৰৰ পৰা যোৰহাটলৈকে বৰ্তমান উজনিত তেখেতে বহুতো 2 পৰা 3 কোটি টকালৈকে সাহায্য প্ৰদান কৰিছে আৰু তেখেতে কৈছে যে যিসকলে ধৰ্মক লৈ ৰাজনীতি কৰে অৰ্থাৎ হিন্দু মুছলিম কৰে তেখেতে পানীত পৰি ধুমি মৰিব লাগে। শেহতীয়াকৈ বদৰুদ্দিন আজমলে ধুবুৰীৰ পৰা এয়া মন্তব্য কৰিছে আৰু ধুবুৰীৰ অৰ্থাৎ বন্যাৰ্থ অৰ্থাৎ যিসকলে বানপানীত ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। অন্য এটা খবৰ লৈছোঁ, এই সময়ত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহিব লাগিছিল, পঠিয়াই দিলে স্বাস্থ্যমন্ত্ৰীক। আৰু অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰি কৈছে যে ভাৰতৰ অৰ্থাৎ অসমৰ যিসকলে বানাক্ৰান্তত ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলৰ লোকৰ 30,000 কোটি টকাৰ দৰকাৰ আছিল। তাৰপিছত কেন্দ্ৰৰ পৰা 379 কোটি টকা বৰ্তমান প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰ যে অসমত মাহিলী আয়ৰ দৃষ্টিৰে চাই আকৌ এবাৰ প্ৰমাণ পালো। উজনিৰ বান সমস্যা কেন্দ্ৰই অৱহেলা কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে, কিয়নো যি সময়ত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসমলৈ আহিছিল সেই সময়ত যে স্বাস্থ্যমন্ত্ৰীকহে অসমলৈ পঠাইছে, কিন্তু অসমলৈ এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীজনে এতিয়ালৈকে অসমলৈ অহা নাই। উজনিৰ বান সমস্যা কেন্দ্ৰই অৱহেলা কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্য দলৰ অৰ্থাৎ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। এটা খবৰ দিবলৈ লৈছোঁ, নিযুত ভাৱ আৰু নিযুত মইনা আঁচনি শিক্ষাৰ্থীলৈ আগবঢ়োৱা ধনৰাশি। উচ্চতৰ মাধ্যমিক শিক্ষা ছাত্ৰীয়ে লাভ কৰিব 800 টকা আৰু স্নাতকত অধ্যয়নৰত ছাত্ৰীয়ে পাব 1200 টকা। স্নাতকোত্তৰ আৰু VETৰ ছাত্ৰ ছাত্ৰীয়ে 2500 টকা। স্নাতকৰ ছাত্ৰই 1000 টকা আৰু স্নাতকোত্তৰ ছাত্ৰই পাব 2000কৈ টকা। স্নাতকৰ বিবাহিত ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ ধন। যিসকলে বিবাহত আবদ্ধ হৈছে তেখেতসকলে ধনবোৰ আঁচনিৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ পৰা বঞ্চিত হ'ব। নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ ধনৰাশি আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰৰ পৰা
শুভাৰম্ভণি কৰিছে। আৰু ছাত্ৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে অধ্যয়নৰত আছে তেখেতসকলে 800 টকা আৰু BEd পঢ়া ছাত্ৰ ছাত্ৰীসকলে 1200 আৰু স্নাতকৰ অৰ্থাৎ BEd কৰা ছাত্ৰ ছাত্ৰীসকলে 2500 টকা কৰি লাভ কৰিব প্ৰতি মাহে। আৰু এইবাৰ সকলোকে ছাত্ৰ ছাত্ৰীসকলক সুযোগ দিছে যে যিসকলে ছাত্ৰ ছাত্ৰী বাবু মইনা আঁচনিটো ফাৰ্ষ্ট ইয়াৰত অনলি পাইছিল, এতিয়াৰ পৰা সকলো ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব, অৰ্থাৎ সপ্তম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকললৈকে লাভ কৰিব। অন্য এটা খবৰ দিব লৈছোঁ, কণ্টেণ্ট ক্ৰিয়েটৰ সকলোৰে অসম আৰক্ষী বিশেষ সতৰ্কবাণী, ভানপীড়িত শিশুৰ ফটো ভিডিঅ' প্ৰকাশত সাৱধান হোৱাৰ নিৰ্দেশনা দিছে। কণ্টেণ্ট ক্ৰিয়েটৰসকলে অসম আৰক্ষীৰ বিশেষ সতৰ্কবাণী নিৰ্দেশনা দিছে যে যিসকলে বানপীড়িতৰ শিশুৰ ফটো ভিডিঅ' প্ৰকাশত সাৱধান হোৱাৰ নিৰ্দেশনা দিছে। বানপীড়িত শিশুৰ পৰিচয় ৰাজহুৱা নকৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষীয়ে কৈছে যে শিশুৰ পৰিচয় ফাদিল কৰিলে চাইবাৰ অপৰাধৰ আশংকা বুলি প্ৰকাশ কৰিছে যে যিসকলে শিশুৰ পৰিচয় দিয়ে আৰু শিশুক লৈ ভিডিঅ' কৰে তেখেতসকললৈ সাৱধান জনাইছে। তেখেতসকলে সতৰ্কবাণী দি দিছে যে যিসকলে শিশুৰ পৰিচয় দি ফাদিল কৰিব তেখেতসকলক চাইবাৰ অপৰাধ বুলি গণ্য কৰা হ'ব বুলি মন্তব্য কৰিছে অসম আৰক্ষীয়ে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী এইজনে প্ৰথম নহয় আৰু কোনোবা আছিল আৰু তেখেতৰ পৰাই এখেতে সম্ভৱতঃ প্ৰশিক্ষণ লৈছে, এনেধৰণৰ মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মন্তব্য যে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰাইহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশিক্ষণ লৈছিল অৰ্থাৎ শিকিছিল বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা মন্তব্য আহিছে যে এয়া কেৱল আচৰিত কথাই নহয় যে পানীত জঁপিয়াই দিব আগতেও দিছিল, আগতে প্ৰয়াত তৰুণ গগৈৰ পৰাই শিকিছিল বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। অন্য এটা খবৰ দিবলৈ লৈছে, বিশিষ্ট কৰ্মজীৱী ডক্টৰ হীৰেণ গোহাঁয়ে মন্তব্য কৰিছে, মই এটা কথা বুজি পোৱা নাই, অখিল গগৈ কাৰ পক্ষত, হিমন্তৰ পক্ষে নে বিপক্ষে? ৰাইজে তেওঁৰ দুঃসাহসিক কাণ্ডবোৰ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বঠৰ্ণা কেমেৰাত দেখি বলিয়া হয়, কিন্তু দুদিন পাছত একেজন মানুহে হিমন্তৰ প্ৰশংসাত মুখৰ হৈ পৰে। তেওঁৰ বাস্তৱ অনুগত্য কাৰ প্ৰতি বুলি প্ৰশ্ন কৰিছে। জনসাধাৰণৰ ওচৰত সকলোকে প্ৰশ্ন কৰিছে যে হিমন্তৰ পক্ষে নে বিপক্ষ অখিল গগৈ ডাঙৰীয়াই দুদিন আগতে হিমন্তক বিৰোধী মন্তব্য কৰে, তাৰপিছতে তেখেতৰ প্ৰশংসাৰে উপচাই পেলাই দুদিন পাছতেই এনেদৰে বিশিষ্ট কৰ্মজীৱী হীৰেণ গোহাঁইৰ মন্তব্য। অন্য এটা খবৰ দিবলৈ লৈছোঁ, আমি এটা মছজিদ নিৰ্মাণ কৰিবলৈ নিদিওঁ, এটা কবৰস্থান নিবিচাৰোঁ, এনেদৰে মন্তব্য কৰিছে জাপানৰ মিছনাৰীসকলে মন্তব্য কৰিছে যে আমি এটাও মছজিদ নিৰ্মাণ কৰিবলৈ নিদিওঁ, আমাৰ দেশত এটাও মছজিদ নিৰ্মাণ কৰিব নিদিওঁ আৰু এটা কবৰস্থানো নিবিচাৰোঁ। তাৰপিছতে জাপানৰ মুছলমান সমাজে প্ৰতিবাদত নামিছে, ৰাজপথত ওলাই আহিছে হাজাৰ মুছলমানসকলে যে তেখেতসকলৰ যিটো ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় প্ৰতিষ্ঠান মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নাছিল। তাৰপিছতে তেখেতসকলে ৰাস্তাত নামি এটা চৰকাৰৰ বিৰুদ্ধে মাত মাতি আছে যে ইয়াক জাপানতো সকলোৰে অধিকাৰ আছে বুলি মন্তব্য কৰিছে জাপানৰ মুছলমান সমাজে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, ভংগাইগাঁৱৰ 43খন বিদ্যালয়ৰ সকলো শিক্ষককে লোকপিয়লৰ দায়িত্ব দিছে, অন্ধকাৰত হৈছে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ চিন্তা হৈছে যিসকলে চেঞ্চাছত 2027 বৰ্ষৰ চেঞ্চাছত সকলো শিক্ষকে ভংগাইগাঁৱৰ 43খন বিদ্যালয়ৰ সকলো শিক্ষককে দায়িত্ব অৰ্পণ কৰিছে, কিন্তু বিদ্যালয়ত পাঠদান কৰাব পৰা এজনো শিক্ষক নাই। বৰ্তমান অন্ধকাৰত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত আৰু চেঞ্চাছক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইটামান মন্তব্য কৰিছে যে এইবাৰ চেঞ্চাছ 2027 বৰ্ষৰ লোকপিয়লটো দুটা পৰ্যায়ত হ'ব। প্ৰথমটো পৰ্যায় হৈছে নিজে চেল্ফ চেঞ্চাছ অৰ্থাৎ নিজে স্বগণনা হয়, যিটো আপুনি নিজৰ মোবাইল ফোনৰ যোগেদি কৰিব পাৰিব, আৰু এইটো আৰম্ভ হৈছে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ থাকিব আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে আপোনাৰ গৃহপালিকাজন আপোনাৰ ঘৰলৈ গৈ আপোনাৰ ঘৰত কি আছে নাছে আৰু আপুনি সঠিক তথ্য প্ৰমাণ সহকাৰে দিব, নহ'লে আপুনি যদি ভুল তথ্য দিয়ে তেন্তে আপোনাৰ ভৱিষ্যতে সমস্যাৰ সন্মুখীন